Hey guys, welcome back to my YouTube channel Niviraj Vlogs. তো ফ্রেন্ডস মোৰ এইটো ব্লগ চেনেল হয় তো মানে এতিয়া বৰ্তমান যেহেতু পৰিস্থিতিটো অলপমান ভয়াৱহতা হৈছে তো মানে কৰোনাৰ বাবে তো সেইকাৰণে আজি অলপমান মানে এটা মানে প্ৰেংক কল কৰিম আজি প্ৰেংক কল তো আপোনালোকে চাই থাকক ভিডিঅ'টো কাক কৰোঁ প্ৰেংক কলটো সকলোখিনি গম পাব তো প্ৰথমতে ফোনটো কৰি লওঁ তো ফোনটো কৰি কিনে চাব লাগিব না ফোনটো ধৰে নে নধৰে তো আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই থাকিব আৰু প্ৰেংক কলটো কৰিম আপোনালোকৰ খুবেই মানে অসমৰ জনপ্ৰিয় এজন ইউটিউবাৰ TRB এণ্টাৰটেইনমেণ্ট তো মানে জিন্তুৰ এটা তো তেখেতক এটা প্ৰেংক কল কৰিম আজি তো ভিডিঅ'টো বৰ এটা ইণ্টাৰেষ্টেড ভিডিঅ' হ'বলৈ গৈ আছে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই কিনে ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু তো প্ৰথমতে মই ফোনটো লগাই লওঁ ৰ'ব কি বা কয় একদম মানে অলপমান মানে বুকু অলপমান কপিও আছে দিয়কচোন মানে ফাৰ্ষ্ট না প্ৰথম সেইকাৰণে আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে আপুনি অপেক্ষা কৰক অথবা तो व्यस्त কল কৰক व्यस्त आपने जिस व्यक्ति को कॉल किया है वो अभी दूसरे कॉल पर व्यस्त है कृपया प्रतीक्षा करें या कुछ समय पश्चात प्रयास करें The person you have called is speaking to someone else. You can wait or call again later. আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা তো মানে অলপ টাইম ব্যস্ত আছে তো অলপমান ৱেইট কৰি চাওঁ মানে আৰু অলপ 5 মিনিট দেৰি লাষ্ট বাৰৰ বাবে কৰি দিওঁ TRB এণ্টাৰটেইনমেণ্টক মানে জিন্তু দাক তো এবাৰ কৰি কিনে যদি মানে ব্যস্ত হৈছে তো আৰু মানে ডিষ্টাৰ্ব নকৰোঁ তো সেনেকৈ বেছি ডিষ্টাৰ্ব ফোন কৰি থাকিলে বেয়া পাবও পাৰে তো এবাৰ লাষ্ট বাৰ কৰিম তো চাই লওঁ আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ বিজি আছে হৈছে আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল কৰক आपने जिस व्यक्ति को कॉल किया है वो अभी दूसरे कॉल पर व्यस्त है दिसुनु गंची कमो प्रतीक्षा करें लुम कमो दिसुनु হেল্ল' দাদা TRB দাদা নেকি হয় মানে মই আপোনাৰ বহুত ডাঙৰ এজন ফ্ৰেণ্ড মানে মই নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ তো আপোনাক তেতিয়াৰ পৰা ফোন কৰি আছোঁ বেয়া নাপাব আৰু মানে কিমান দেৰিকে সন্ধিয়াকে নেকি হয় হয় ক'ত গ'লে অঁ নলবাৰীত অঁ নলবাৰী চাইডে মানে আপুনি এটা মানে বেয়া নাপাব বেবী নেকি মানে জিন্তু তাৰ লগত থকাটো অঁ 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 গাড়ীখন ভালে হৈছে অঁ মানে এতিয়া নলবাৰী কিমান দিনৰ ভিতৰত আহিব মানে হয় হয় মানে মিট আপ কৰিব নেকি অঁ আহিব মানে ইনষ্টাগ্ৰামত ষ্টৰি দিব নাইবা বা কল কৰি কিনে মই সুধিম এদিন বাকী এটা মই TRB দাদা নাই নেকি অঁ মানে মোৰ এটা মানে নতুনকৈ মানে মই গান এটা বনাইছিলোঁ হা মানে অলপমান মানে প্ৰমোশ্যন কৰি দিলে মানে ভাল পালোঁ হয় মানে আপোনাৰ যিহেতু চেনেলটো বহুত ডাঙৰ চেনেল হয় গায়কটো গম পাইছোঁ মানে সেইকাৰণে আপোনাৰ মানে মই লগৰ এজনৰ পৰা নম্বৰটো লৈ কিনে মই বোলো জিন্তু দাদাক কলটো কৰি কিনে এবাৰ সোধোঁ মানে এতিয়া কথাটো হ'ল যে কি মই প্ৰমোশ্যন এইবিলাক এৰিছোঁ একদম বেয়া নাপাবা নাই কি মানে বেয়া নাপালে মানে মানে দুখীয়া ঘৰৰ ল'ৰা আমিও মানে কিবাকে কি ক'বা মানে বহুত গায়ক এতিয়া মোৰতো নিজৰ গাঁৱতে মোৰ কিমান গায়ক হয় হয় চবখন গায়ক ঘূৰি ফুৰিছে এতিয়া মানে কি তোমাৰ কি ভিডিঅ' বনাবা না নাই অঁ মানে ভিডিঅ' বনাম ভিডিঅ' শ্বুটিং হ'ব হ'লে মানে প্ৰমোশ্যন কৰিব লাগিব আৰু কি কৈছে কৰিলে বোলো পেইড প্ৰমোশ্যন কৰিব লাগিব আৰু অঁ মানে মানে কিমান মান লাগিব ন পইচাটো এতিয়া তোমাক বা এতিয়া কেনেকুৱা চিষ্টেমত লাগে বা এতিয়া বা কোনটো চেনেলত কৰি দিয়াটো বা বিচাৰা এতিয়া মানে তোমাৰ আৰু ফাৰ্ষ্ট টাইম মই গানটো শুনি চাব লাগিব গানটো নুশুনাকৈ মই প্ৰমোশ্যন কৰিম বুলি মই আগতীয়াকৈ নকওঁ
হয় মানে আপোনাৰ যিটো জনপ্ৰিয় চেনেল আছে বৰ্তমান সেইটো চেনেলতে দি দিলে হ'ল আৰু আপোনাৰ দুটা চেনেলে চাওঁ দিয়কচোন মই তো মানে সেইটো চেনেলত তুমি মানে মই আগতে শুনি ল'ম তোমাৰ গানটো, তাৰপিছত গানটো শুনাৰ পাছত প্ৰমোচনটো কৰিম নে নকৰিম। হয় মানে আৰু প্ৰমোচনটো কৰি দিলে ভাল পালোঁ হয় মানে মই যিহেতু মানে কষ্ট কৰি গানটো বনালোঁ। সেইটো নিশ্চয় তুমি ভালে বনাইছা চাগে, কিন্তু হ'লেও মানে এবাৰ মই শুনি চাব লাগিব আকৌ। কিছুমান মানে থাকে না, তুমি এতিয়া আকৌ বেয়া নাপাবা ক'লে। কিছুমানৰ মানে একদম সুৰ চুৰে নাই গানৰ, আকৌ তেনেকুৱা একদম একেবাৰে থাৰ্ড ক্লাছ গান এটা মই প্ৰমোট কৰিলেও মোৰ কাৰণেও বেয়া হ'ব। বোলে কি মোক ক'ব তেতিয়া বেলেগে বোলে গানটো বহুত আছে। হয় হয় মানে অলপমান ভালদৰে বনাইছোঁ মই গানটো। মই আগতে একবাৰৰ কাৰণে মই শুনি ল'ম মানে গানটো। গানটো শুনি লৈ কিনে আপুনি মোক জনাব। তো মানে মই তোমাক কৈ দিম, কৰি দিম আৰু কৰিম বুলি ক'লে আৰু কৰি দিম আৰু কথা নাই। পইচাটো ইমান ডাঙৰ কথা নহয়, খালি কি পইচাটো এইটো কাৰণতে ল'ম কাৰণ আজি তোমাক মই যদি ফকতীয়া দি দিওঁ কালিলৈকে বেলেগ এজন আকৌ আহিব। হয় 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 মানে এনে তথাপি এটা আন্দাজ মানে কিমান মান এনে কিবা এটা লৈ ল'ম আৰু যাতে মই বেলেগক ক'ব পাৰো যে কি বোলে সেইখিনি টকা দিয়াৰ কাৰণেহে মই প্ৰমোট কৰিছো। হয় 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 বুজি পালা না? খালি কি মোৰ লগত পইচাটো কাম মই বৰ্তমান যিখিনি মই পাই আছো হয় বা তোমালোকে মোৰ ভিডিঅ'বিলাক চাওঁতে মই যিখিনি ইনকাম কৰিছো সেইখিনি দিয়ে মই আৰামছে চলি থাকিব পাৰো। হয় হয় নেকি? হয় হয় খালি কি এটা মাৰ্জিনত থাকিলে যাতে মোক বেলেগ এটাই ক'লে মই বোলে সেইখিনি টকা দিলে মই কৰি দিব পাৰিম, নহ'লে নহয় কিমানে নেকি? গতিকে তাৰ আগত মই গানটো আগতে শুনি ল'ম, শুনি লৈ মই তোমাক কৈ দিম। তো মানে আপোনালোকে নলবাৰী কোনদিনা আহিব? এনে ৰিলিজ কেতিয়ালৈকে দিয়া এটা প্লেন কৰিছা? ৰিলিজ মানে এতিয়া বৰ্তমানতো লকডাউন পৰিস্থিতিটো ভয়াৱহ হৈ আছে নে? তো মানে লকডাউনটো অলপমান মানে এইবিলাক পৰিস্থিতিটো ভাল হ'লে আপোনাক মানে এনে আজি কথাটো মই জাষ্ট আপোনাক জনাই থলোঁ আৰু। মোক হোৱাটছআপত দি থকা গানটো অকণমান ক্লিপ দি থ'লে হ'ল, মই শুনি ল'ম। হয় হয় বাকী আৰু নলবাৰী কোনদিনা আহিব দাদা? নলবাৰী মানে সেই আৰু এই চিনটিটো কাম কাটিলে মোৰ লাইচেন্সখনৰ কিবা এটা প্ৰব্লেম এটা হৈ আছে। হয় হয় লাইচেন্সখনৰ মোৰ ক্লিয়াৰ হোৱাৰ পিছত আৰু কৰিম আৰু গোটেই। নলবাৰী চাইডে বাকী আহিলে লগ পাম আৰু নলবাৰীত। নিশ্চয় নিশ্চয়। বাকী গাড়ীখন ভাল হৈছে নে দাদা? আছে 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 ভালে আছে। আপোনাৰ ভিডিঅ' এটা আমাৰ মা দেউতা সকলোৱে চাই মানে ভাল পায় বহুত। থেংক ইউ দেই। হয় হয় তো কল কৰা বাবে বেয়া নাপাব আৰু। আজি সন্ধিয়াকে আমি দুটা ভালকে কথা পাতিম, তুমি মোক খালি হোৱাটছআপত গানটো দি থবা আৰু গানটো শুনি মই কথা পাতিম আৰু তোমাৰ লগত। অ'কে বাকী আৰু কল কৰাৰ কাৰণে বেয়া নাপাব। কিয় বেয়া পাম? তুমিহে মোক বেয়া নাপাবা, তোমাৰ ওচৰতো মই ৰিচিভ কৰিব পৰা নাছিলোঁ। তো মানে নহয় তেতিয়াৰ পৰা ব্যস্ত আছে না সেইকাৰণে মই ভাবিলোঁ আৰু ক'ৰবাত ব্যস্ত আছে কিজানি। পিছে আমি কথা পাতিম পাছত। অ'কে দিয়ক তে হ'ব দিয়ক। তো ফ্ৰেণ্ডছ মানে ফাইনেলি TRB দাদা যোনটো এটা প্ৰেংক কল কৰিলোঁ মানে অলপো মানে ধৰিবই নোৱাৰিলে যে এইটো যে এটা প্ৰেংক কল হয়। তো মানে একদম ছাকচেছফুলি একদম প্ৰেংক কলটোত মানে ছাকচেছ হৈ গ'লোঁ। তো মানে এতিয়া একবাৰ আৰু কল কৰি কিনে কথাটো কৈ দিওঁ যোনটো দাদাক, নহ'লে মানে গধূলি আৰু ফোন কৰিব পাৰিছে না সেইকাৰণে কথাটো কৈ দিওঁ। তো কলটো কৰি লওঁ আৰু কৰি কিনে কৈ দিওঁ দেখছি কেনেকুৱা মানে একদম প্ৰেংক কলত ফাৰ্ষ্ট টাইম ছাকচেছফুল হৈ গ'লোঁ। তো কলটো কৰি লওঁ আৰু আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল কৰক। হেল্ল' দাদা মানে বেয়া নাপাব আৰু এবাৰ কল কৰিলোঁ। মানে এটা প্ৰেংক কল কৰিলোঁ আপোনাক ফাৰ্ষ্ট টাইমৰ বাবে। তো মানে নলবাৰীৰ পৰা কৰিলোঁ, তো আপুনি বেয়া নাপাব অলপো। মানে নলবাৰীৰ পৰা কৰিলোঁ। তো মানে এতিয়া ভিডিঅ' ৰেকৰ্ডিং হৈ আছে। তো অডিয়েঞ্চক কিবা এটা মানে দাদা কৈ দিয়ক আৰু আপোনাৰ ফালৰ পৰা। চেনেলটো মোৰ এনে মানে ব্লগিং চেনেলে। তো মানে এতিয়া বৰ্তমান যিহেতু ক'তো যাব পৰা নাই, তো সেইকাৰণে মই বোলো আজি আপোনাৰ নাম্বাৰটো মানে লগৰ এটাৰ পৰা আনিলোঁ, আনি কিনে মানে দাদাক এটা কল এটা কৰি দিওঁ।